Hello guys, welcome back to my channel Alex Vlog. আৰু বৰ্তমান মই যাই আছো ৰঙিয়ালৈ। মই নাযাও মলৰ আছে আজি গৌতম ভাই আৰু নিখিল ভাই আৰু বাকি গৌতম ভাই যেহেতু পৰীক্ষা আছে পৰীক্ষাৰ খবৰ কেনেকুৱা গাইস পৰীক্ষাৰ কথা মত বুলি বলে কান্দো লাগি যায় ই মানে কি আৰ প্ৰায় ই পৰীক্ষাৰ একবাৰ নাম ললি ই মানে কানবে ধৰে আৰু তোৰ পৰীক্ষাৰ কেনে এই মতটো কবাই নালগে কবা নাই মানে গাইস ৰঙিয়াত পাতিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন সেই কাৰণে ভাবিলো বহুত দিন যেহেতু কতো যোৱাই নাই আপোনালোককো দেখাইলো মই যেহেতু চাই পোৱাই নাই আজিলৈকে মই চাই আহো আপোনালোকে মাথো ভিডিওটোৰ লগত বনি থাকক একদম ইন্টাৰেষ্টিং পাবলৈ যাই আছে তো ব্লগ নহলে এই ভিডিওটো আৰম্ভ কৰো আই বেছে না ভাই এইবাৰ ফাৰ্স্ট যাম এবাৰ ফার্স্ট আর তুই নাই এইবাৰ তুই আইবা নাই মানে আমি তিনু এবাৰ ফার্স্ট চাব আইছো তো তিনুৰো ফার্স্ট মানে যাই লম আৰু আমাৰ ঘৰৰ পৰা ৰঙিয়া বেছি দূৰ নহয় 18 কিলোমিটাৰৰ দূৰত্ব তো মানে কি এনেকে গাড়ী পাকালো আৰু এনেকে আহিও পালো তেনেকুৱা আৰু কথাটো আৰু চাবৰে কেনেকুৱা ধুনীয়া এটা প্লেছৰ আছো কি ধুনীয়া প্লেছ মানে কি এটা নদী আৰু মাজতে দলংখন আছে আৰু হেফালে আছে নদী তো একদম আল্টিমেট লাগিছে কিন্তু ভিউটো চাবৰে কি ধুনীয়া ভিউ এটা ইয়াত মানে কি ফটো ভিডিও সকলোবোৰ কৰাৰ কাৰণে একদম বেষ্ট কি মজা ভিউ গাইস অতি সোনকালে মই 2000 সাবস্ক্রাইবার হবলৈ যাই আছে তো আপোনালোকে সাবস্ক্রাইব তো কৰে যদি কৰা নাই কৰি দিয়ক কাৰণ মাত্ৰ 150 টা মান সাবস্ক্রাইবার লাগে তো কৰি দিয়ক সোনকালে আৰু বৰ্তমান মই জোৰ আছো এইটো সেফটি শক বুলি কোৱা হয় ইয়াৰ পৰা মানে কি বাৰ্ষিক অধিৱেশন বেছি দূৰ নহয় তো তালৈ যাও গাড়ী তিনিটা আছিল দুটা গলো কাৰণ এই আগত মানে কি গৌতমে দেখে এখন গাড়ী গুচি গল আৰু সেইখন গাড়ী অকল এটা গৌতম নহয় দুটা গৌতম আছে মানে দুটা জলিৰ নাম গৌতমে মানে কেটিএম পাছি না কেটিএম আছে এনা আমাৰ এখানে বেষ্ট আৰু তাতে বহুত মানুহ হোৱা কাৰণে গাড়ীখন ভাইহাতৰ ঘৰত থৈ আহিলো তো এতিয়া খোজকাঢ়ি যাই আছো এই ভেৰেণ্ট ভাইহাতৰ ঘৰতে মানে চাহ পানী খোৱালে তো চাহ পানী খাই ফেলে তিনুকো মানে লৈ ফেলে মানে মই লৈ যাওঁ না ইয়াতে মানে আমাক লৈ যাই আছে তো ধুনীয়াকৈ বাৰ্ষিক অধিৱেশনলৈ যাই আছো আৰু এফালে এইটো কৌশিক ভাই এফালে অপূৰ্ব ভাই এফালে বেদান্ত ভাই চিনি পাই চাগে মিনি ব্লগ বনাই আৰু এতিয়া কিমান দূৰ আছে আৰু ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ মান আছেই বাট বহুত দূৰৰ পৰা গাড়ী লাইন তুমি দেখাই দিয়াছ না এবাৰ মানে গাড়ীৰ লাইনটো বহুত বেছি মানে বেছি আছে আৰু গাড়ী জাম নাথাকে তুমি যদি আমি মানুহ বেছি কাৰণে গাড়ীও বেছি হেতে 50 লাখ অধিক মানে মানুহ হ'ব অহাকালি 50 লাখতকৈ অধিক হ'ব এতিয়া আহি আছে বাছ চলা তুমি তো মানে গাড়ীৰ মানে কি অলপ যোনটো সেই না বৃদ্ধিটো বহুত বেছি বাঢ়ি আছে কমা নাই তো যাই লওঁ ফাৰ্ষ্ট তাৰপিছত দেখাই আছোঁ আৰু তাতে যোৱা যেন মোক লগা নাই সিহঁতকে লাগিছে একদম ধুতি চোলা সকলোবোৰ পিন্ধি পেলাই লোকেল নে ইয়াত তো বাকী এইকেইদিন যাই চাই আছা নাই এইকেইদিন যাই সদায় যাই আমি তাতেই আছোঁ এই ভিডিঅ'ত আছোঁ মানে ৰাতিপুৱা দলৰ গা চা ধুই আৰু আহিলোঁ আৰু ৰাতিপুৱা কথা আছিল তোমালোকে ফোন কৰিলা যে কষ্টটো হৈছে চাগে বহুত কষ্ট বহুত হৈছে তো আজি সেই কষ্ট মানে মই ল'বলৈ যাই আছোঁ একদম আল্টিমেট লাগিব আহিবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু এতিয়া ভিতৰলৈ যাই পেলাই আপোনালোকক ভিতৰৰ বস্তুবিলাক দেখাই আছোঁ আৰু নিজেও চাম তো বলক নহ'লে ভিতৰলৈ যাওঁ কৃষ্ণ 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 বাছ এনেকৈ আদৰিব ধুনীয়াকৈ কৃষ্ণ কৃষ্ণ নমস্কাৰ দি পেলাই তো এনেকৈ ভিতৰলৈ যাই আছোঁ আজি বোলে 1 লাখতকৈ অধিক মানুহ হৈছে তো ভিতৰলৈ যাই আছোঁ গম পাই থাকিম এনেকৈ ভিতৰত সোমাই যাই থাকোঁতে এনেকুৱা দোকান পাব সেই দোকানখনত মানে ভিতৰত সোমাই পেলাই কিবা কিবি খাই যাই থাকিব পাৰিব তো এনেকৈ আমিতো বৰ্তমান দোকানত নোসোমাওঁ কাৰণ ভিতৰলৈ যাব লাগিব না তো ভিতৰলৈ যাই আছোঁ ঠাণ্ডা খাব খোজে গৰম খাব খোজে মানে সকলোবোৰ বস্তু ইয়াত পোৱা যাব নে কি নিখিল ভাই হয় 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 এনেকুৱা ঠাইত আহিলে যে বহুতেই কয় যে মানুহক ইগন'ৰ কৰক আৰু আপোনালোকক দেখাই আছোঁ কিন্তু মই আজি ক'ব নোৱাৰিম যে মানুহক ইগন'ৰ কৰক কাৰণ ইয়াত অকল মানুহে দেখা পাব কাৰণ 1 লাখতকৈ অধিক মানুহ ইয়াত আছে আৰু কাইলৈকে 50 লাখতকৈ অধিক মানুহ হ'ব তো সেইকাৰণে দেখাই আছোঁ চাই থাকক আৰু এয়া হৈছে মূল মঞ্চ ইয়াতে মানে কি ভাষণ দিয়া হওক আৰু মানে কি বাকী কাৰ্যসূচী ইয়াতে চলিব বাৰ্ষিক অধিৱেশনৰ তো দূৰৰ পৰা পৰিৱেশটো এনেকুৱা টাইপ তো দেখাই দিছোঁ চাই লওক আজি গাইছ কমচে কম 1 লাখতকৈ আপ মানুহ হৈছে আৰু কালিলৈকে 50 লাখতকৈ আপ মানুহ হ'ব ধ্ৰুৱদাক লগ পালোঁ ধ্ৰুৱদা বাকী আহি কেনেকুৱা লাগিল মানুহ চাই কেনেকুৱা লাগিল মানুহ দেখোন কিমান হৈছে আৰু আহি পাইছে নে মানে আৰু এইটো হৈছে এটা পতাকা বিধি এই ভিডিঅ'টো বনাইছো মই যোৱাকালি মানে 10 তাৰিখে আপোনালোকে চাই আছে আজি মানে 11 তাৰিখে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোনটো মূল কাৰ্যসূচী যে ধৰ্মৰাজৰ উত্তোলন সেই ধৰ্মৰাজৰ উত্তোলনটো ইয়াতে হ'ব আৰু এইবিলাক হৈছে শিবিৰ আৰু 10,000 তাত সেৱক সেৱিকা থাকিব সেই শিবিৰটোত একদম আচৰিত কথা 10,000 মানুহ থাকিবৰ কাৰণে ব্যৱস্থা কৰিছে সিহঁতক যে এইবিলাক বেজ যে দিছে এই বেজ দিয়াৰ কাৰণটো কি জানে আপোনালোকে মানে দূৰৰ পৰা যদি মানুহ কোনোবা আহে যদি বস্তুবিলাক মানে গম পোৱা নাই বা বুজি পোৱা নাই মানে কি চিনি নাপায় না শিবিৰ কোনফালে আছে তো সেইবিলাক দেখুৱাৰ কাৰণে বুজোৱাৰ কাৰণে তো ভাইহাতক বেজবিলাক দিছে তো আপোনালোকে যদি কালিলৈকে আহিলে তো ভাইহাতক যদি লগ পায় মানে ভাইহাতৰ দৰে আৰু বেলেগ বহুত আছে তো বহুত আছে সেনেকৈ আপোনালোকক দেখাই দিব তো সেনেকৈ যেনেকৈ আমাক নিছে আজি তো সেনেকুৱা টাইপ
আমাৰ হাজোৰ পৰা আহিছে আৰু এই হাজোৰ পৰা যোনে যোনে ইয়াৰ ভিতৰত আছে প্লিজ এটা কমেণ্ট কৰি জনাই দিব মই চাওঁ কোনে কোনে আছে ভিতৰত আমাৰ গাঁৱৰে মানে প্ৰণৱ আছে আৰু প্ৰণৱক মানে ইয়াত কিবা এটা চিটটো দিছে এইটো কিহত সেৱা সেৱিকা কেন্দ্ৰীয় সেৱা বাহিনী বাকী ভাল কাম কৰিছা নাই কাম কৰিছা বাকী ভালকৈ কাম কৰ মানুহ চানুহ মানে কি গমটো পাইছে কি কৰিব লাগে বহুত কষ্ট তই পাৰি এখানে কষ্ট কৰিবা এখানে কৰিব পাৰি মাতে ভাঙি গৈছে ইয়াতে প্ৰমাণ পাইছে কিমান কষ্ট কৰিছে সি লাগিছে লাগি থাক জয় গুৰু শংকৰ জয় গুৰু শংকৰ আৰু বহুত খোজকাঢ়িলো এই গৰমত আৰু আজি গৰমটোতো বহুত বেছিকৈ দিছে তো একা বেকা সৰু সৰু মানে চাহ খাবলৈ আহিছোঁ তেতিয়াৰ পৰা ঘূৰি আছোঁ গৌতমক বিচাৰি পোৱা নাই এতিয়া গৌতম বা ক'ত আছে গৌতমক বিচাৰি পেলাই আৰু যাই গৌতমক মানে বিচাৰি পালো ঐ তই ফ্ৰীত পানী খাই আছা মই তোক বিচাৰি পাগলা আহিছোঁ পানী খাওঁ ফ্ৰীত পানী খাব লাগিব আপোনালোকে জানে একদম মাজতে এটা অস্থায়ী নামঘৰ বনাইছে আৰু এনেকে বনাইছে একদম স্থায়ী পায় আৰু এইটো একদম মেইন নামঘৰ বাৰ্ষিক অধিৱেশনৰ এতিয়া ইয়াৰ পৰা ওলালো নিখিল ভাই তো 2024 বাৰ্ষিক অধিৱেশনৰ মানে শ্ৰীমন্ত শংকৰদেৱৰ তো চালোঁ ভালেই বেয়াই মানে কি যিহেতু পৰীক্ষা আছে তো পৰীক্ষাৰ কাৰণে ইমান এটা ভালকৈ চাব নোৱাৰোঁ ৰাতিটো চাব নোৱাৰোঁ তো বছৰ য'তে নহওক চবতে চাম চেষ্টা কৰিম যাবলৈ নেকি বছৰ মানে কি যাবলৈ চেষ্টা কৰিম একেলগে যাম তোমালোক লৈ যাম আৰু এইবিলাক বাণিজ্য মেলা দেখা নহ'লে আৰু বহুত ধুনীয়া ধুনীয়া বস্তু দেখাই আছে পৰীক্ষাৰ কাৰণে হ'ল ৰে তোমালোকৰ ঘৰত যাব লাগিব আমি ঘৰত যাম আৰু আহিম বাৰু আমি আহিম নিশ্চয় বাণিজ্য মেলাত গ'লে বহুত ভাল লাগিলে চাব বাৰু ট্ৰাই কৰোঁ যদি পাৰোঁ যাম নিশ্চয় ঘৰত যাম আৰু আজি অলপ গৰমটো লাগাতকৈ বেছি দিছে আগতকৈ মানে কি এইকেইদিনতকৈ মানে আজি গৰমটো অলপ বেছি দিছে ইয়াৰ পৰাই মানে কি জয় গুৰু শংকৰক সেৱা জনাইছোঁ যাতে মেট্ৰিকটো ভালে যায় গম পাইছোঁ আপোনালোকক ভালকৈ একো বস্তুৱে দেখাব নোৱাৰিলোঁ বেয়া নাপাব একদম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন চাই পেলাই আহিলোঁ তাৰ পৰা বিশালকৈ বনাইছে তাতে থাকি পেলাই মোৰ মনটো অলপ অলপমান বেলেগ হৈ গৈছিল মানে কিবা কি নহওক তাৰে কিন্তু থাকি পেলাই বহুত ভাল লাগিছিল কিন্তু পৰীক্ষা যিটো আছে পৰীক্ষাৰ কাৰণে তাতে থাকিব নোৱাৰোঁ বছৰলৈকে কৈছোঁ আপোনালোকক যাব চেষ্টা কৰিম য'তে নহওক কিয় গৌতমতে হেৰাইছিলে তাক বিচাৰি কত টাইম গৈছে লাষ্টত লগ পালোঁ আৰু লগ পাই পেলাই চালোঁ একেলগে কিয় বেছি ভালকৈ বনাইছে ডিম্পুদাত তাত যাই পেলাই আপোনালোকে চাব পাৰিব সেই আৰু আকৌ নকওঁ তাতে গ'লোঁ দেখালোঁ আৰু ময়ো নিজেও চালোঁ বহুত ভাল লাগিল তো আপোনালোকে ভাল পালে নে নাই কমেণ্ট কৰি নিশ্চয় জনাব আৰু আজিৰ ভিডিঅ' এখনতো সমাপ্ত কৰিবলৈ ওলাইছোঁ লগ কমেণ্টত নতুন ভিডিঅ'ৰ সৈতে মানে মেট্ৰিকৰ পিছত ভালকৈ ভিডিঅ' বনাব চেষ্টা কৰিম তো আজিলৈ এইখিনি লগ কমেণ্টত নতুন ভিডিঅ'ৰ সৈতে তেওঁলোকে বাই জয় হিন্দ জয় অসম আৰু জয় গুৰু শংকৰ বাই